গাইজ গৰম কেনেকুৱা মই মানুহটো আনকমন যে আনকমন মানে ভাৱনাবিলাক কৰি থাকোঁ মানে আগফালৰ বান্দাত মই বহি আছোঁ তাৰপিছত বহুত বেছি গৰম মানে ইমান বেছি হেৰি হৈ আছে যে চ' কি কৰিছোঁ এইফালে চ'লাৰখন দি লৈছোঁ হা এইফালে চ'লাৰখন দি নে কেনেকৈ আনি এই মানে হেৰি দি পেলাই তুমি গাড়ীত বান্ধি লৈছা মই দেখিছানে নাই ক'ত বান্ধিছোঁ ভৰিত বান্ধি লৈছোঁ যিমান ৰ'দ দিলেও দিয়ক কোনো কথা নাই ৰ'দ যিমান দিয়ে ফেন সিমান চলিব গতিকে সেইখন চলাৰ আৰু এইখন হৈছে ফেন চলাৰত লগাই আছোঁ ভৰিত বান্ধি লৈছোঁ যিমান ৰ'দ দিয়ে সিমান গাই ইহঁতে গোটেই জাজৰি পাঘালিখন আজি ঘূৰি ফুৰিলে ইহঁতে আহি 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 পাই গ'লে আৰু এইকেইটা এইটো পেটলা আহি গ'ল পিকআপ 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 এতিয়া জাজৰি পাঘালিখন গোটেইখন 3 ঘণ্টামান ঘূৰি আছে গাইছ ফাইনেলি পাই গ'লি গাইছ বা গৰমত গোটেইখন ঘূৰি ফুৰিছে বে ল'ৰাকেইটা ৰ'দত মাংস বনাম এতিয়া আহিছে মাংস আহিছে আলু আহিছে এনেকৈ আৰু আহি আছে তেল দিম এতিয়া তেল দিলোঁ আৰু এইফালে মাংস গাইছ খাচী মাংস দেই গৰমত খাচী মাংস মই মাংস চাংস বনালোঁ আৰু ইহঁতক খোৱালোঁ খানাটোৰ বিষয়ে কিবা ক'বা নেকি ইমানে বেছি গৰম খানা বনাব পৰা নাই গাইজ ফাইনেলি ৰেডি মাল উতলি আছে গাইজ সেয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে গাইজ মাল উতলি আছে গাইজ মাল ৰেডি কিবা ক'বা নেকি খানাটোৰ বিষয়ে ইয়াৰ লগত কাম কৰা এবছৰ হ'ল কি ক'ম কেনেকুৱা হৈছে টেষ্টিং কেনেকুৱা হৈছে কেনেকুৱা ভাল হৈছে নে ভালটো হৈছে অকমান বলেনে মছলাটো মিষ্টেক কৰিলে এই ভাস্কৰ কি কোৱা বলেনে ভাল বনাইছে মই ভাল পাইছো মালিকে ভাত খাই আছে মই দি আছে এইকেইটা মোক প্ৰশংসা নকৰোঁ লাষ্ট এপিছে খাম লাষ্ট এপিচ খাব ই বলা মোলে ভিডিঅ' কৰা এইফালে খাই আছে কেনেকুৱা ভাল হৈছে নে মাংসটো ভাল হৈছে আমি নাচি নাচি মানে ঘাম নিদিলে ইমানে নাচিলো বিকি নাচা ফিলিংছটো এবাৰ কৈ দিয়া মানে বহুত বেছি নাচিলো আৰু নাচিম এতিয়া মানে বহুত ঘামিলো কাণখনত ধৰি গ'ল নধৰে নহয় মমো দিবা কি হ'ল ভাগৰ লাগে নিদিবা নিদিবা এইখিনিবাকে কথা পাতিয়ে আছে ছাগলীটোৰ লগত পাতিছে আকৌ ছাগলীটো খাব যায় মোৰটো লৈ যা লৈ যা লৈ যা লৈ যা হ'ব দে হ'ব দে লৈ যা লৈ যা লৈ যা বজাংগো টা টা কৰি
টাটা দি দে, পাপাক টাটা দি দে।